ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা। আমাৰ জাগৰণ অনলাইন ক্লাছলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি যোৱা ভিডিঅ'ত 10মান শ্ৰেণীৰ 5 নম্বৰ চেপ্টাৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন আলোচনা কৰি আছিলোঁ আৰু যোৱা ভিডিঅ'ত আমি অষ্টক সূত্ৰ আৰু ইয়াৰ সীমাবদ্ধতা আমি ধুনীয়াকৈ আলোচনা কৰিছিলোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'খন চাইছা। গতিকে আজিৰ বিষয় সেইটো চেপ্টাৰৰে হয়। আজি আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা সম্পৰ্কে আমি আলোচনা কৰিম। মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনত কেনেদৰে সজাইছিল, তাৰপিছত কি তেওঁ লক্ষ্য কৰিছিল, এই আটাইবিলাক বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব। ভিডিঅ'খন তোমালোকে অন্তিম মুহূৰ্তলৈকে চাবা আৰু বলা আমি দেৰি নকৰি আমাৰ মূল বিষয়ৰ ওপৰত আলোকপাত কৰোঁ। এতিয়া চাবা, আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ যে মেণ্ডেলিভে তোমাৰ কি কৰিছিল, মেণ্ডেলিভ নহয়, আমাৰ নিউলেণ্ডছে অষ্টক সূত্ৰ উদ্ভাৱন কৰিলে। ইয়াৰ সীমাবদ্ধতাসমূহ আমি গম পালোঁ। তাৰপিছত এই সীমাবদ্ধতা বা কিছুমান ত্ৰুটি লৈ গৈছিল। অষ্টক সূত্ৰৰ কিছুমান ত্ৰুটি আছিল, সেইবিলাক আমি আলোচনা কৰিছিলোঁ। তাৰপিছত এই বিজ্ঞানী দুজনৰ ওপৰত ভিত্তি কৰি বা সিহঁতৰ অলপ সহায় লৈ মেণ্ডেলিভে কি কৰিলে, তেখেতেও এই মৌলসমূহক কিছুমান শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিল। মেণ্ডেলিভে কি কৰিলে, যেতিয়া নেকি মৌলবিলাকক শ্ৰেণী বিভাজন কৰিব বিচাৰিছিল, তেওঁ যেতিয়া নেকি এই শ্ৰেণী বিভাজন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়ালৈকে 63টা মৌলৰ বিষয়ে জনা গৈছিল। আকৌ কৈছো, মেণ্ডেলিভে যেতিয়া নেকি মৌলৰ শ্ৰেণী বিভাজন কৰিবলৈ চেষ্টা কৰিছিল, সেইটো সময়লৈকে 63টা মৌলৰ বিষয়ে জনা গৈছিল। তেওঁ কি কৰিলে, মৌলবিলাকৰ ধৰ্ম, তাৰমানে ভৌতিক ধৰ্ম, ৰাসায়নিক ধৰ্ম আৰু মৌলৰ পাৰমাণৱিক ভৰৰ ওপৰত নিৰ্ভৰ কৰি মৌলবিলাক সজাবলৈ চেষ্টা কৰিছিল। আৰু এই ক্ষেত্ৰত মেণ্ডেলিভে হাইড্ৰজেন আৰু অক্সিজেন মৌলটোক অধিক গুৰুত্ব দিছিল। কিয় গুৰুত্ব দিছিল? কাৰণ হাইড্ৰজেনে আৰু অক্সিজেনে বাকী মৌলবিলাকৰ লগত বেছি সংখ্যক যৌগ গঠন কৰিব পাৰিছিল। সেইটো সময় কি যে মেণ্ডেলিভে হাইড্ৰজেন আৰু অক্সিজেনক বেছিকৈ গুৰুত্ব দিছিল, কাৰণ মেণ্ডেলিভে দেখা পাইছিল বা অক্সিজেন আৰু হাইড্ৰজেনে বেছিভাগ যৌগৰ লগত অক্সাইড গঠন কৰিছিল আৰু হাইড্ৰজেনবিলাকে বেলেগ মৌলৰ লগত যৌগ গঠন কৰি হাইড্ৰাইড গঠন কৰিছিল। তাৰপিছত মেণ্ডেলিভে কি কৰিলে, যে এইটো সময়ত যিকেইটা মৌল আৱিষ্কাৰ হ'ল, এই মৌলবিলাকক প্ৰতিটো মৌলক একোখন কাৰ্ডত তেওঁ লিখিলে। আৰু যেনেকুৱা তোমাৰ কি আছে, হাইড্ৰজেন আছে, হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ লিখিলে, পাৰমাণৱিক সংখ্যা লিখিলে। তাৰপিছত তোমাৰ কি, ইয়াৰ ভৌতিক ধৰ্ম, তাৰপিছত তোমাৰ ৰাসায়নিক ধৰ্ম, এনেকে লিখি গৈ তেওঁ 63টা কাৰ্ড পাইছে। প্ৰতিটো মৌলৰ কাৰণে বেলেগে বেলেগ একোখন অক্সিজেন, ধৰি লোৱা তোমাৰ কি আছে, তোমাৰ ছডিয়াম, কেলছিয়াম, এনেকুৱা বিভিন্ন ধৰণৰ মৌলবিলাকক প্ৰতিটো মৌলৰ ক্ষেত্ৰত তেওঁ একোখন কাৰ্ড বনাই প্ৰতিটো মৌলৰ ৰাসায়নিক, ভৌতিক ধৰ্ম আৰু পাৰমাণৱিক ভৰ লিখি গৈছে। লিখি যায় তেওঁ এই কাৰ্ডবিলাকক আঁৰি থৈছিল আৰু পৰ্যায়ক্ৰমে সজাইছিল। সজোৱাৰ পিছত দেখা পাইছিল যে এই মৌলবিলাক বেছি সংখ্যক মৌলই পৰ্যাবৃত্ত তালিকাত স্থান পাইছিল। অধিকাংশ মৌলই তেওঁ যিখন তালিকা প্ৰস্তুত কৰিছিল ইয়াত স্থান পাইছিল। তাৰপিছত তেওঁ আৰু এটা বস্তু লক্ষ্য কৰিছিল যে এক নিৰ্দিষ্ট ব্যৱধানত মৌলবিলাকৰ
পুনৰাবৃত্তি ঘটে, তাৰমানে একেই ধৰণৰ মৌলবিলাক আকৌ ৰিপিট হয়। গতিকে থুলমূলকৈ আমি বুজি পালো যে পৰ্যায়বৃত্ত তালিকাখন যেতিয়া মেণ্ডেলিভে সজাইছিল, সজোৱাৰ সময়ত তেওঁ পাৰমাণৱিক ভৰ, মৌলৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁ যিখন তালিকা প্ৰস্তুত কৰিছিল, সেই তালিকাখনত এক নিৰ্দিষ্ট ব্যৱধানত একেই ধৰ্ম বিশিষ্ট কিছুমান মৌলৰ পুনৰাবৃত্তি ঘটে। তাৰপিছত মেণ্ডেলিভে কি কৰিলে, এনেকে সজাবলৈ যেতিয়া গৈছিল, মেণ্ডেলিভে কেনেদৰে তেখেতৰ পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰিব বিচাৰিছিল। আকৌ একবাৰ কৈ আছো যে মেণ্ডেলিভে পাৰমাণৱিক ভৰ, মৌলৰ ভৌতিক ধৰ্ম, ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক কিছুমান কাৰ্ডত একোখন 63টা কাৰ্ড, যিহেতু সেইটো সময়লৈকে মাত্ৰ 63টা মৌল আছিল, 63টা কাৰ্ডত কি কৰিছিল, তেওঁ সেই ধৰ্মবিলাক লিখি লৈছিল। তাৰপিছত তেওঁ কি কৰিছিল, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলবিলাকক সজ্জিত কৰিছিল। সজোৱাৰ পিছত তেওঁ এটা বস্তু লক্ষ্য কৰিছিল, প্ৰত্যক্ষ কৰিছিল কি, যে মৌলবিলাকৰ এক নিৰ্দিষ্ট ব্যৱধানৰ পিছত একেই ধৰ্ম বিশিষ্ট কিছুমান মৌলৰ পুনৰাবৃত্তি ঘটে। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ এটা পৰ্যায়বৃত্ত তালিকাৰ এটা সূত্ৰ উদ্ভাৱন কৰিছিল। সূত্ৰটো কি, যে মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সিহঁতৰ ৰাসায়নিক ধৰ্ম আৰু ভৌতিক ধৰ্মবিলাক সলনি হয়। আকৌ কৈ আছো, মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সিহঁতৰ ৰাসায়নিক ধৰ্ম আৰু ভৌতিক ধৰ্মবিলাক সলনি হয়। এইটো আছিল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ তেওঁ উদ্ভাৱন কৰা সূত্ৰ। গতিকে ধুনীয়াকৈ তোমালোকে নিশ্চয় মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা কেনেকে প্ৰস্তুত কৰিছিল ইয়াৰ সূত্ৰটো নিশ্চয়কৈ বুজি পাইছা। এতিয়া আহা, আমি মেণ্ডেলিভে যিখন তালিকা প্ৰস্তুত কৰিছিল, যাক কোৱা হয় মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা, এই তালিকাখনৰ সফলতাবিলাক কি কি আছিল। গতিকে সফলতাবিলাক এতিয়া আমি আলোচনা কৰো। আহা বলা, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত তেওঁৰ প্ৰথমটো সফলতা আছিল কি, যে অধিকাংশ মৌলই এই তালিকাত স্থান পাইছিল। কি, অধিকাংশ মৌলই এই তালিকাখনত স্থান পাইছিল। তাৰপিছত মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখন যেতিয়া উদ্ভাৱন কৰিছিল, তেওঁ এটা বস্তু পূৰ্বানুমান কৰিছিল, আগতীয়াকৈ এটা ভৱিষ্যতবাণী কৰিছিল, যে কি ভৱিষ্যতে আৰু কিছুমান মৌল আৱিষ্কাৰ হ'ব, ভৱিষ্যতে কি আৰু কিছুমান মৌল আৱিষ্কাৰ নাইবা আমি নতুনকৈ উদ্ভাৱন কৰা যাব, যাৰ কাৰণে তেওঁ যিখন তালিকা আছিল, এই তালিকাখনত কিছুমান খালী ঠাই থৈ গৈছিল, কিছুমান খালী ঠাই ৰাখিছিল, যাতে এই ভৱিষ্যতে মৌলবিলাক আৱিষ্কাৰ যোনবিলাক হ'ব সেইবিলাকক পৰৱৰ্তী আমি স্থান দিব পৰা যাব। তাৰপিছত আৰু এটা সফলতা আছিল কি, মেণ্ডেলিভৰ যিকেইটা মৌল একে ধৰ্ম বা একে গুণ বিশিষ্ট উদ্ভাৱন কৰিছিল বা কিছুমান পৰ্যায়ত সজাইছিল, তেওঁ এই বস্তুটো সক্ষম হৈছিল যে একেই ধৰ্ম বিশিষ্ট মৌলবিলাক একেটা বৰ্গত একেটা পৰ্যায়ত ৰাখিবলৈ সক্ষম হৈছিল। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ মেণ্ডেলিভৰ পৰ্যায়বৃত্তৰ বা মেণ্ডেলিভৰ সাফল্য আছিল, যে কি সেইটো সময়ত মেণ্ডেলিভে যেতিয়া কি কৰিছিল, পৰ্যায়বৃত্ত তালিকাখন সাজিছিল, সেইটো সময়ত কিন্তু কিছুমান বায়ুমণ্ডলত থকা কিছুমান খুব কম পৰিমাণে, নগণ্য পৰিমাণে কিছুমান গেছ আছিল, সেই গেছবিলাকত উদ্ভাৱন কৰা নাছিল, যাক কোৱা হয় সম্ভ্ৰান্ত গেছ। হিলিয়াম, আৰ্গন, নিয়ন, এই গেছবিলাক সেইটো সময়ত আৱিষ্কাৰ পোৱা নাছিল। পৰৱৰ্তী সময়ত যেতিয়া নেকি এই মৌলবিলাক আৱিষ্কাৰ হ'ল, এই মৌলবিলাকক একোটা নিৰ্দিষ্ট বৰ্গত স্থান দিবলৈ সক্ষম হৈছিল। এইকেইটা আছিল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সাফল্য। গতিকে নিশ্চয়কৈ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা বুলি ক'লে আমি ধুনীয়াকৈ লিখিব পাৰিম। এইকেইটা মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতাসমূহ এনেধৰণৰ। 1 নম্বৰ, তালিকাত অধিকাংশ মৌলই স্থান পাইছিল। 2 নম্বৰ, ভৱিষ্যতে আৱিষ্কাৰ হ'বলগীয়া মৌলৰ বাবে কিছুমান খালী ঠাই এৰিছিল। 3 নম্বৰ, একেই ধৰ্মৰ মৌলবোৰ একেটা বৰ্গত স্থান পাইছিল। 4 নম্বৰ, সম্ভ্ৰান্ত গেছবোৰক নিৰ্দিষ্ট বৰ্গত স্থান দিয়া হৈছিল। এইকেইটা আছিল মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা। গতিকে সফলতাকেইটা তোমালোকে লিখি ল'ব, পৰীক্ষাত আহিব পাৰে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতাসমূহ কি কি আছিল। এতিয়া আমি সফলতাৰ বিষয়ে অলপ চমুকৈ আলোকপাত কৰোঁ। মেণ্ডেলিভে কৈছিল যে কি পূৰ্বানুমান এটা কৰিছিল যে ভৱিষ্যতে কিছুমান মৌল আৱিষ্কাৰ হ'ব,
সেই সম্পৰ্কে মেণ্ডেলিভে কিছুমান তেওঁৰ তালিকাখনত কিছুমান খালী জাগা ৰৈ থৈ গৈছিল বা কিছুমান খালী জাগা থৈ দিছিল, যাতে এই মৌলবিলাক আৱিষ্কাৰ যেতিয়া হ'ব মাজে মাজে সেইতে আমি স্থানৰ পৰিৱৰ্তন নকৰাকে নাইবা কোনো সাল সলনি নকৰাকে এইবিলাকক স্থান দিব পাৰোঁ। সেই সম্পৰ্কে পৰৱৰ্তী সময়ত কিছুমান মৌল আৱিষ্কাৰ হৈছিল। যেনেকুৱা তোমালোকৰ কিতাপত পাবা তোমাৰ কি জাৰ্মেনিয়াম নামৰ এটা, তাৰপিছত গেলিয়াম, তাৰপিছত তোমাৰ কি আৰু এটা মৌল আৱিষ্কাৰ হৈছিল, 3টা মৌল, স্কেন্ডিয়াম আৱিষ্কাৰ হৈছিল। এই মৌলবিলাক পৰৱৰ্তী সময়ত আৱিষ্কাৰ হৈছিল। আৰু যিহেতু তেওঁ খালী ঠাই ৰৈ থৈ গৈছিল, এইবিলাকত কিবা এটা নাম দিব লাগিব, সেইকাৰণে তেওঁ সংস্কৃত শব্দৰ পৰা এটা শব্দ উদ্ভাৱন কৰি লৈছিল, সেইটো হৈছে একা। আৰু এইবিলাকৰ স্থানত যিখিনি খালী ঠাই আছিল, এই খালী ঠাইবিলাকত তেওঁ লিখিছিল একা বৰণ, একা চিলিকন, এনেকুৱা ধৰণৰ নাম লিখি থৈ গৈছিল। এতিয়া আহা যে খালী ঠাইবিলাকত যেতিয়া পৰৱৰ্তী সময়ত গেলিয়াম, স্কেন্ডিয়াম আৰু জাৰ্মেনিয়ামৰ দৰে কিছুমান মৌল আৱিষ্কাৰ হ'ল, এই মৌলবিলাকৰ যিহেতু তেওঁ নাম দিছিল একা বৰণ আৰু একা চিলিকন। কিয় দিলে? তাৰমানে কি, একা বৰণ তাৰমানে বৰণৰ সংকেত আমি জানো কি বি, ইয়াৰ সন্মুখত যদি আমি ই দিওঁ, তাৰপিছত দিয়া আছিল একা চিলিকন, এটো চিলিকনৰ সংকেত SI, গতিকে একা চিলিকন। তাৰমানে সেই যোনবিলাক পৰৱৰ্তী সময়ত মৌল আৱিষ্কাৰ হ'ল, সেই মৌলবিলাক যোনটো একা বৰণ, সেইটো বৰণৰ দৰে একেই ধৰ্মবিশিষ্ট, একেই গুণসম্পন্ন। একা চিলিকন পৰৱৰ্তী সময়ত যোনটো মৌল আৱিষ্কাৰ হ'ল, সেইটো কিন্তু চিলিকনৰ সৈতে একেই ধৰ্মযুক্ত। গতিকে নিশ্চয়কৈ বুজি পাইছা। তাৰপিছত 4 নম্বৰত কোৱা হৈছে যে পৰৱৰ্তী সময়ত কিছুমান গেছ উৎপাদন, যাক আমি সম্ভ্ৰান্ত গেছ বুলি কওঁ, নিষ্ক্ৰিয় গেছ বা ইংৰাজীত কোৱা হয় নবেল গেছ। এই গেছবিলাক বা এই মৌলবিলাকে কি কৰে, বায়ুমণ্ডলত খুব নগণ্য পৰিমাণে, খুব কম পৰিমাণে থাকে, আৰু এইবিলাকে কিন্তু ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে। আৰু সেইটো কিয় নকৰে, আমি 9ম শ্ৰেণীত তোমালোকে পাইছা যে সিহঁতৰ প্ৰতিটোৰে হিলিয়ামক বাদে প্ৰতিটো গেছৰ বাহিৰতম কক্ষত 8টাকৈ ইলেক্ট্ৰন থাকে, মানে সিহঁতে সুস্থিৰ অৱস্থাত থাকে, সিহঁতে কোনো মৌলৰ লগত বিক্ৰিয়া নকৰে, তাৰমানে ইলেক্ট্ৰনৰ কোনো ধৰণৰ ভাগ বতৰা বা ত্যাগ বা গ্ৰহণ নকৰে, সেইকাৰণে সিহঁতক সম্ভ্ৰান্ত গেছ বা নিষ্ক্ৰিয় গেছ বুলি কোৱা হয়। পৰৱৰ্তী সময়ত যিহেতু এই গেছবিলাক আৱিষ্কাৰ হ'ল, সেইকাৰণে এই মৌলবিলাকক মেণ্ডেলিভৰ যিখন পৰ্যায়বৃত্ত তালিকা উদ্ভাৱন কৰিছিল, এই গেছখিনি কিন্তু পৰৱৰ্তী সময়ত তেওঁ যেতিয়া নেকি পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰিছিল, তেতিয়ালৈকে আৱিষ্কাৰ হোৱা নাছিল। পৰৱৰ্তী সময়ত আৱিষ্কাৰ হোৱাৰ কাৰণে আৰু এইবিলাকৰ যিহেতু ধৰ্ম একে, সেইকাৰণে সেই আগৰ যিখন তালিকা তাৰ কোনো সাল সলনি নকৰাকে সিহঁতৰ এটা নতুন বৰ্গত স্থান দিবলৈ সক্ষম হৈছিল। আশা কৰোঁ তোমালোকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ সফলতাসমূহ কম পৰিমাণে থুলমূলকৈ কিবা এটা আভাস পাইছা। গতিকে তোমালোকে এইখিনি লিখি থবা। এতিয়া আমি পৰৱৰ্তী আলোচনা কৰিম যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত যিখন তালিকা প্ৰস্তুত কৰিলে, এই তালিকাখনত কিছুমান ভুল ৰৈ গ'ল নেকি বা কিছুমান ত্ৰুটি ৰৈ গ'ল নেকি, তাৰমানে যাক আমি অধ্যয়ন কৰিম মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতা। এতিয়া মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাবিলাকৰ বিষয়ে আমি বলা আলোচনা কৰিম। সীমাবদ্ধতা তাৰমানে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতা। মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ: 1 নম্বৰ, হাইড্ৰজেনক নিৰ্দিষ্ট স্থান দিব পৰা নাছিল। 2 নম্বৰ, পিছত আৱিষ্কাৰ হোৱা সমস্থানিকবোৰে প্ৰত্যাহ্বান জনাইছিল বা সৃষ্টি কৰিছিল। 3 নম্বৰ, বেছি পাৰমাণৱিক ভৰযুক্ত মৌলক কম পাৰমাণৱিক ভৰযুক্ত মৌলতকৈ আগত স্থান দিছিল। 4 নম্বৰ, দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব তাৰ কোনো পূৰ্বানুমান কৰিব পৰা নাছিল। নিশ্চয়কৈ তোমালোকে বুজি পাইছা। এতিয়া আমি আহা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাখিনি আমি আলোচনা কৰিম। এতিয়া চাবা, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা যিখন প্ৰস্তুত কৰিছিল, তেওঁৰ এটা সমস্যাত পৰি গৈছিল, বা যে কি তেওঁ হাইড্ৰজেন নামৰ যোনটো মৌল আছে, তোমালোকে জানা হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1, আৰু এই হাইড্ৰজেন মৌলটোক তেওঁৰ তালিকাখনত বা মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল।
যেহেতু তেওঁ কিছুমান তেওঁৰ তালিকাখনত কিছুমান কি কৰিছিল এনেকুৱা কিছুমান পথালি কিছুমান শাৰী আছিল যোনবিলাকক পৰ্যায় বুলি কোৱা হয় তেওঁ থিয় কিছুমান স্তম্ভ আছিল এইবিলাকক কোৱা হৈছিল বৰ্গ এইবিলাকক কোৱা হয় বৰ্গ আৰু এইবিলাকক কোৱা হয় এইবিলাক হৈছে বৰ্গ আৰু এনেকুৱা যোনবিলাক আমাৰ পথালিকে যোনবিলাক আছিল পথালি এইবিলাকক কোৱা হৈছিল পৰ্যায় পৰ্যায় আৰু আমাৰ থিয় স্তম্ভবিলাকক কোৱা হৈছিল বৰ্গ গতিকে এতিয়া যেহেতু হাইড্ৰোজেন নামৰ মৌলটো পাৰমাণবিক সংখ্যা 1 এতিয়া ইয়াক কোনটো স্থানত দিব লাগিব মেণ্ডেলিভে এটো নিৰ্ণয় কৰিব পৰা নাছিল গতিকে মেণ্ডেলিভৰ পৰ্যায়বৃত্তৰ এটা সীমাবদ্ধতা বা এটা ত্ৰুটি আছিল তো হাইড্ৰোজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা হোৱা নাছিল তাৰ পিছত আৰু এটা সীমাবদ্ধতা আছিল কি বা 2 নম্বৰ বুলি আমি কওঁ যে মেণ্ডেলিভে যেতিয়া পৰ্যায়বৃত্ত তালিকাখন সজাইছিল তেওঁ কেতিয়াবা একেই ধৰ্ম আৰু একেই গুণ সম্পন্ন মৌলবিলাকক একেটা বৰ্গত ৰাখিবলৈ যাওঁতে বা একেটা পৰ্যায়ত ৰাখিবলৈ যাওঁতে খুব কম সামান্য পৰিমাণৰ পাৰ্থক্য থকা তাৰমানে কম পাৰমাণৱিক ভৰযুক্ত মৌল এটাক অধিক পাৰমাণৱিক ভৰযুক্ত মৌলৰ পিছত স্থান দিছিল এই বস্তুটো আমি উল্টাই ক'ব পাৰোঁ যে কি বেছি পাৰমাণৱিক ভৰযুক্ত মৌল এটাক কম পাৰমাণৱিক ভৰযুক্ত মৌলৰ আগত স্থান দিছিল বুজি পাইছা বা 2 নম্বৰ যোনটো সীমাবদ্ধতা এটা কি যে মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰোঁতে কেতিয়াবা একেই ধৰ্ম আৰু একেই গুণ সম্পন্ন কৰিবলৈ যাওঁতে বেছি পাৰমাণৱিক ভৰযুক্ত মৌল এটা কম পাৰমাণৱিক ভৰযুক্ত মৌলৰ আগত স্থান দিছিল নাইবা উল্টাই আমি ক'ব পাৰোঁ কম পাৰমাণৱিক ভৰযুক্ত মৌল এটাক বেছি পাৰমাণৱিক ভৰযুক্ত মৌলৰ পিছত স্থান দিছিল এইটো আছিল মেণ্ডেলিভৰ আন এটা সীমাবদ্ধতা বা ত্ৰুটি আৰু এটা সীমাবদ্ধতা আমি লিখিব পাৰিম যে কি তেওঁ যেহেতু এটা বস্তু পূৰ্বানুমান কৰিছিল বা ভৱিষ্যতবাণী কৰিছিল ভৱিষ্যতে যোনবিলাক মৌল আৱিষ্কাৰ হ'ব এই মৌলবিলাকৰ কাৰণে কিছুমান তেওঁ খালী স্থান ৰাখি থৈ দিছিল তেওঁৰ তালিকাখনত এতিয়া কথা হ'ল যে তালিকাখনত তেওঁ দুটা মৌলৰ মাজত হয়তো এইটো এনেকুৱা ধৰণৰ তালিকা ইয়াত এটা মৌল আছে ইয়াত এটা মৌল আছে এইটো তোমাৰ খালী থৈ দি দিছে এতিয়া এই দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তেওঁ কিন্তু এইটো এটা নিৰ্দিষ্ট পূৰ্বানুমান কৰিব পৰা নাছিল তেওঁ ভৱিষ্যতবাণী কৰিছিল ভৱিষ্যতে কিছুমান মৌল উদ্ভাৱন হ'ব পাৰে বা হৈছে কিন্তু দুটা মৌলৰ মাজত কিমানটা মৌলয়ে স্থান পাব এইটো তেওঁ পূৰ্বানুমান কৰিব পৰা নাছিল গতিকে এইটো আছিল আন এটা তেওঁৰ সীমাবদ্ধতা বা চমুকে ক'ব গ'লে ত্ৰুটি আৰু এটা সীমাবদ্ধতা আমি লিখিব পাৰিম কি যে কি মৌলবিলাক যেতিয়া আৱিষ্কাৰ বা মেণ্ডেলিভে যিখন তালিকা প্ৰস্তুত কৰিলে এই তালিকাখনত যেহেতু আমি জানো তোমালোকে আগৰ অধ্যায়বিলাকত পাইছা যে একেইবিধ মৌলৰ কিছুমান সমস্থানিক পোৱা যায় যেনেকুৱা আমি 9ত পাইছিলোঁ কি হাইড্ৰোজেনৰ 3টা সমস্থানিক আছে সেইবিলাক কি তোমালোকে নিশ্চয় মনত পৰিছে এটা হৈছে হাইড্ৰেনিয়াম ডাইটৰিয়াম আৰু ট্ৰিটিয়াম সেইবিলাকৰ বিষয়ে তোমালোকে জানা হাইড্ৰনিয়াম তাৰপিছত কি ডাইটৰিয়াম আৰু ট্ৰিটিয়াম এই সমস্থানিকবিলাক যেহেতু পৰৱৰ্তী সময়ত উদ্ভাৱন হৈছিল তাৰমানে এতিয়া সমস্থানিক কি এইটো তোমালোকেও জানা যে কিছুমান মৌলৰ পাৰমাণৱিক সংখ্যা একেই কিন্তু পাৰমাণৱিক ভৰৰ বেলেগ বেলেগ পাৰমাণৱিক ভৰযুক্ত মৌলবিলাকক কি বুলি কোৱা হয় সমস্থানিক বুলি কোৱা হয় এইটো তোমালোকে 9ত পাইছা আৰু এটা আছিলে আমাৰ কি ক্লৰিন তেনেকুৱা এতিয়া হাইড্ৰোজেনৰ এটা পাৰমাণৱিক ভৰ আছিল 1 এটা আছিল হাইড্ৰোনিয়ামৰ 1 আছিল হাইড্ৰোনিয়ামৰ তোমাৰ কিমান আছিল ডয়টেৰিয়ামৰ 2 তাৰপিছত ট্ৰিটিয়ামৰ কিমান আছিল 3 আছিল কিন্তু মৌল তিনিটা কিন্তু হাইড্ৰোজেন ইহঁতৰ পাৰমাণৱিক সংখ্যা কিন্তু সবৰে 1 কিন্তু পাৰমাণৱিক ভৰ বেলেগ বেলেগ এনে ধৰণৰ মৌলবিলাকক কি বুলি কোৱা হৈছিল সমস্থানিক ঠিক একেদৰে ক্লৰিন আছিল তোমাৰ কিমান ক্লৰিন 17 নম্বৰ মৌল পাৰমাণৱিক সংখ্যা কিমান 17 কিন্তু দুটা ক্লৰিনৰ সমস্থানিক পাইছিলোঁ এটাৰ ভৰ আছিল কিমান 35 আৰু তেওঁৰ আছিল তোমাৰ 37 আৰু এইবিলাকৰ সেইকাৰণে ক্লৰিনৰ যোনটো পাৰমাণৱিক ভৰ সেইটো তোমালোকে জানা গড় পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা হয় সেইকাৰণে ক্লৰিনৰ গড় পাৰমাণৱিক ভৰ কিমান 35.5
এটা আমি 9ত ধুনীয়াকৈ পাইছিলোঁ। গতিকে সমস্থানিকবিলাকে তোমালোকে বুজি পাইছা। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত এই সমস্থানিকবিলাক পৰৱৰ্তী সময়ত যিহেতু উদ্ভাৱন হ'ল বা আৱিষ্কাৰ হ'ল, এই সমস্থানিকবিলাকে তেওঁৰ তালিকাখনক প্ৰত্যাহ্বান জনাইছিল। তাৰমানে সেইটো তালিকাখনত সমস্থানিকবিলাকে কেনেকুৱা ধৰণৰ বা কোনটো জেগাত স্থান পাব সেইটো এটা সীমাবদ্ধতা আছিল। গতিকে আশা কৰোঁ তোমালোকে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ যি সীমাবদ্ধতা এইখিনি ধুনীয়াকৈ বুজি পাইছা। মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিম। গতিকে আজি আমি যিখিনি বস্তু আলোচনা কৰিলোঁ তোমালোকে বুজি পাইছা। আকৌ মই ৰিপিট কৰি আছোঁ যে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন কেনেদৰে প্ৰস্তুত কৰিলে, কি ভিত্তিত কৰিলে, তাৰপিছত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সূত্ৰটো কি আছিল এইখিনি আলোচনা কৰা হৈছে। তাৰপিছত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ সাফল্য বা সফলতাবিলাক কি আছিল, ইয়াৰে ভিতৰত এটা মেইন সাফল্য আছিল, এটা গুৰুত্ব বা এটা অন্যতম বুলি কোৱা হয়। এই দুটা তোমালোকে মনত ৰাখিবা, মই লিখি দিছোঁ। তাৰপিছত লাষ্টত আমি কি অধ্যয়ন কৰিলোঁ যে কি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সীমাবদ্ধতাবিলাক কি এইখিনি যদি বুজি পোৱা আৰু ইয়াৰ পৰা এটা নহ'লে 2টা নম্বৰৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিকত খুবেই সম্ভাৱনা থাকে, ইয়াৰ পৰা প্ৰশ্ন থাকে। গতিকে আশা কৰোঁ আজিৰ ভিডিঅ'টো বুজি পাইছা। আৰু আজি যিখিনি কৰিলোঁ ইয়াৰ পৰা বহুত ইম্পৰ্টেণ্ট কিছুমান জানিবলগীয়া কথা আছে বা কেনেধৰণৰ প্ৰশ্নবিলাক হ'ব পাৰে। চাবা প্ৰশ্নকেইটা মই লিখি দিছোঁ, তোমালোকে প্ৰশ্নখিনি লিখি নিজে উত্তৰ কৰিবা, নিজে কৰিবা, চেষ্টা কৰিবা। যোনবিলাকে পাৰা ভাল কথা, যোনবিলাকে নোৱাৰা চেষ্টা কৰিবা। পৰৱৰ্তী সময়ত আমি নোৱাৰাকেইটাৰ কাৰণে আমি লিখি দিবলৈ চেষ্টা কৰিম। আৰু খুব সহজ। এইখিনিতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'খন ভাল পাইছা। ভাল পালে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা পৰৱৰ্তী নতুন ভিডিঅ' পাবৰ কাৰণে। ধন্যবাদ। এয়া এই টপিকৰ ওপৰত সম্ভাৱ্য প্ৰশ্নসমূহ এনেধৰণৰ, তোমালোকে লিখি ল'বা। মেণ্ডেলিভে কাম কৰাৰ সময়ত কিমানটা মৌলৰ বিষয়ে জনা গৈছিল? 2 নম্বৰ, মৌলৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব বা কৃতিত্ব কোনে পাইছিল? তাৰপিছত মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সময়ত তেওঁ হাইড্ৰজেন আৰু অক্সিজেনক কিয় গুৰুত্ব দিছিল? 4 নম্বৰ, কেনেকৈ মেণ্ডেলিভে শ্ৰেণী বিভাজন কৰিছিল? 5 নম্বৰ, মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ ফলত তেওঁ মৌলসমূহত কি লক্ষ্য কৰিছিল? 6 নম্বৰ, পৰ্যায়বৃত্ত সূত্ৰটো কি আছিল? 7 নম্বৰ, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতাসমূহ কি? 8 নম্বৰ, মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাসমূহ কি? 9 নম্বৰ, অনাৱিষ্কৃত মৌলবোৰ কি আছিল? 10 নম্বৰ, সম্ভ্ৰান্ত গেছবোৰক একেটা বৰ্গত কিয় স্থান দিয়া হৈছিল? এইখিনি হৈছে আমাৰ ইম্পৰ্টেণ্ট বা ইয়াৰ পৰা হ'ব পৰা প্ৰশ্ন।